জয় হিন্দ জয় ভাৰত স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'লৈ। তো আপোনালোকৰ কৃষি বিভাগৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈ গৈছে। প্ৰায় পদ মুকলি হৈছে 5360টাকৈ নতুনকৈ খালী পদ মুকলি হৈ গৈছে। অৰ্হতা আপোনালোকৰ ইয়াতে 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট লেভেললৈকে পদ মুকলি হৈছে। কোনো ধৰণৰ ইয়াতে আপোনালোকে ৰানিং কৰিব নালাগে, কোনো ধৰণৰ লং জাম্প হাই জাম্প বা আপোনালোকে ইয়াতে চিন আপ এইবোৰ কৰিব নালাগে। আপোনালোকে চিম্পল ৰিটেন পাছ কৰাৰ লগে লগে আপোনালোকৰ চাকৰি হৈ যাব। তো কৃষি বিভাগৰ ফালৰ পৰা যিখিনি পদ মুকলি হৈছে ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান ক'ত লাগিব, কোনটো পদৰ কাৰণে কিমান লাগিব, লগতে আপোনালোকৰ ইয়াতে এজ লিমিট কিমান দিয়া আছে, আপোনালোকে ইয়াতে দৰমহা কিমান পাব, তো সকলোখিনি সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাব, তেতিয়াহে সকলোখিনি সবিশেষ জানিবলৈ সক্ষম হ'ব। আৰু বন্ধু বান্ধৱীসকল, যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেধৰণৰ জবছৰ আপডেট আপোনালোকে সদায় পাই থাকে। তো বন্ধু বান্ধৱীসকল, ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিক্ৰুটমেণ্ট 2024 এপ্লাই অনলাইন ফৰ 5360 পোষ্ট ভেকেঞ্চিজ। তো বন্ধু বান্ধৱীসকল, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰায় 5360টা নতুনকৈ পদ মুকলি হৈছে। আৰু যদিহে আপোনালোকে এই পদৰ কাৰণে ইলিজিবল হয় বা ইণ্টাৰেষ্টেড হয় তেনেহ'লে এই পদত এপ্লাই কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সকলোখিনি সবিশেষ জানিবলৈ সক্ষম হ'ব। তো বন্ধু বান্ধৱীসকল, ইয়াতে কোৱা হৈছে যে ইণ্ডিয়ান এগ্ৰিকালচাৰ ভেকেঞ্চি 2024 নটিফিকেশ্যন ৰিলিজ। তো ডিপাৰ্টমেণ্ট হৈছে আইকৰ ইণ্ডিয়া এগ্ৰিকালচাৰ ৰিচৰ্চ ইনষ্টিটিউট, আৰু ভেকেঞ্চি হৈছে আপোনালোকৰ ভেকেঞ্চিজ এগ্ৰিকালচাৰ ভেৰিয়াছ পোষ্ট, আৰু টোটেল পোষ্ট হৈছে 5360টা 5360 পোষ্ট নতুনকৈ মুকলি হৈছে। নটিফিকেশ্যন এভেইলেবল হৈছে। ষ্টাৰ্টিং ডেট বৰ্তমান সময়ত ফিক্স হোৱা নাই, এপ্ৰিল বা মে' মাহৰ ভিতৰতে 2024 চনৰ ইয়াতে এপ্লাই হ'ব বুলি ইয়াতে কোৱা হৈছে। অফিচিয়েল ৱেবছাইট হৈছে http আপোনালোকৰ icor.org.in, এইটো হৈছে অফিচিয়েল ছাইট, আৰু ইয়াতে আপোনালোকৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত অফিচিয়েল ছাইটৰ লিংকটো দিয়া হ'ব, তাতে গৈ আপোনালোকে এবাৰ ভিজিট কৰি চাব পাৰিব। তাৰ আগতে আপোনালোকে এগ্ৰিকালচাৰ এজ লিমিট ক্ৰাইটেৰিয়া লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব আপোনালোকে এবাৰ চাই যাওক। তো ইয়াতে আপোনালোকৰ মেক্সিমাম এজ 18 বছৰ বিচৰা, মিনিমাম এজ আপোনালোকৰ 18 বছৰ বিচৰা হৈছে, মেক্সিমাম 35 বছৰ বিচৰা হৈছে। লগতে এজ ৰিলেক্সেশ্যন এক্সট্ৰা পাৰ ৰিক্ৰুইটমেণ্ট 2024 ৰুলছৰ পৰা আপোনালোকৰ এক্সট্ৰা আপোনালোকৰ এজ ৰিলেক্সেশ্যনো দিয়া হৈছে। আৰু লগতে আপোনালোকে যদিহে আপোনালোকে কাষ্ট এই পদৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে ইয়াতে এপ্লিকেশ্যনৰ ফিজ দিব লাগিব। জেনেৰেল OBC আৰু EWS কেণ্ডিডেটসকলে 100 ৰুপিজ অনলাইন পে'মেণ্ট আপোনালোকে ফিজ কাটিব লাগিব যিটো এপ্লাই কৰাৰ সময়ত, আৰু ST SC সকলে কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগে। আৰু আপোনালোকে যিসকলে পে'মেণ্ট কাটিব লাগিব সেইসকলে থ্ৰু ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা নেট বেংকিঙৰ থ্ৰু দি বা UPI থ্ৰু দি আপোনালোকে 100 ৰুপিজ পে'মেণ্ট কাটিব লাগিব। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিটো ইলিজিবল ক্ৰাইটেৰিয়া এডুকেশ্যন কোৱালিফিকেশ্যনৰ সেইটো আপোনালোকক অকণমানকৈ জনাবলৈ চেষ্টা কৰিম। ক্লাছ 10 হাই স্কুল এক্সাম ইন এনি অৰ্গেনাইজেশ্যন বৰ্ড ইন ইণ্ডিয়া, আপোনালোকে SSLC চিম্পল SSLC পাছ কৰিলে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী থাকিলেও আপোনালোকে এনি ষ্ট্ৰীম, আপোনালোকে যিকোনো ষ্ট্ৰীম আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লেও হ'ব, ইয়াতে আপোনালোকে ইলিজিবল হ'ব আপোনালোকৰ অকণমান হাই ৰেংকৰ পষ্টৰ কাৰণে। লগতে মোৰ ইলিজিবল ডিটেইলছ ৰিড টু নটিফিকেশ্যন। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ ইয়াতে ষ্টেপ বাই ষ্টেপ সকলোখিনি ডিটেইলছ দিয়া আছে। লগতে আপোনালোকৰ পদ কিমান মুকলি হৈছে, ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, এজ লিমিট কিমান দিয়া হৈছে সেইখিনি আপোনালোকক জনোৱা হ'ল। তো বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকৰ কাৰণে ভিডিঅ'টো অকণো হেল্পফুল হৈছে বা ইণ্টাৰেষ্টেড লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰিব, লগতে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব যাতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত চবে এপ্লাই কৰিব পাৰে। তো আজিৰ কাৰণে ইমানেই। জয় হিন্দ জয় ভাৰত জয় অসম।